নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ৰিহান 360 ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ। আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ আগন্তুক অসম টেট আৰু অসমৰ বিশেষ টেটৰ কাৰণে চাইল্ড এণ্ড পেডাগজিৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। যদি প্ৰশ্নবিলাক আপোনালোকৰ কমন হয় তথাপি ভিডিঅ'টো চালে আপোনালোকৰ কনচেপ্টখিনি ক্লিয়াৰ হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। লগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল অপশ্যনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে চাবলৈ পায়। প্ৰথমটো প্ৰশ্ন, শিক্ষা মনোবিজ্ঞান দুটা শব্দৰ সমষ্টি। শিক্ষা মনোবিজ্ঞান হৈছে দুটা শব্দৰ সমষ্টি। ক নম্বৰ শিক্ষণ আৰু বিজ্ঞান, শিক্ষা আৰু মনোবিজ্ঞান। গ নম্বৰ শিক্ষা আৰু বিজ্ঞান, ঘ নম্বৰ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিক্ষা মনোবিজ্ঞান দুটা শব্দৰ সমষ্টি। সেই শব্দ দুটা হৈছে শিক্ষা আৰু মনোবিজ্ঞান। খ নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ। দ্বিতীয় প্ৰশ্ন, কোনজন মনোবিজ্ঞানীকে কৈশোৰ কালটোক মানৱ জীৱনৰ নৱজন্ম কাল বুলি অভিহিত কৰিছে? কোনজন মনোবিজ্ঞানে কৈশোৰ কালটোক মানৱ জীৱনৰ নৱজন্ম কাল বুলি অভিহিত কৰিছে? এইটো হৈছে ৰুছো, ৰেমণ্ড, ষ্টেনলি হল, স্কিনাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কৈশোৰ কালটোক নৱজন্ম কাল বুলি অভিহিত কৰিছিল ষ্টেনলি হল। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, কৈশোৰ কালটোক ধুমুহা আৰু পীড়নৰ কাল বুলি কৈছিল ষ্টেনলি হল। নেক্সট প্ৰশ্ন, শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য হ'ল বিদ্যালয় পৰিচালনাত সহায় কৰা, শিক্ষাৰ্থীসকলক সামাজিক সমাযোজনত সহায় কৰা, শিক্ষাৰ্থীৰ আচৰণ সম্পৰ্কে বৈজ্ঞানিক তথ্য সংগ্ৰহ কৰা, ওপৰৰ তিনিওটা। শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য হ'ল বিদ্যালয় পৰিচালনাত সহায় কৰা, শিক্ষাৰ্থীসকলক সামাজিক সমাযোজনত সহায় কৰা, শিক্ষাৰ্থীৰ আচৰণ সম্পৰ্কে বৈজ্ঞানিক তথ্য সংগ্ৰহ কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ নম্বৰ ওপৰৰ আটাইকেইটা। পৰৱৰ্তী প্ৰশ্ন, শিক্ষাদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াক অধিক বিজ্ঞানসন্মত আৰু ফলপ্ৰসূ কৰি তুলিব পাৰে শিক্ষা মনোবিজ্ঞানে, বিজ্ঞানে, সামাজিক বিজ্ঞানে, সাধাৰণ জ্ঞানে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ শিক্ষা মনোবিজ্ঞানে। পৰৱৰ্তী প্ৰশ্ন, শিক্ষকজনক লেটিন শিকাবলৈ জন আৰু লেটিন দুটাকে জানিব লাগিব। এই উক্তিটো কাৰ আছিল? জন ডিউ, মেকডুগেল, জন আডামছ, ওপৰৰ তিনিওটা। শিক্ষকজনক লেটিন শিকাবলৈ হ'লে জন আৰু লেটিন দুটাই জানিব লাগিব, কথাষাৰ কৈছিল জন আডামছে। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো বয়সন্ধি কালৰ এটা সমস্যা? আৱেগিক সমস্যা, সাংসাৰিক সমস্যা, আৰ্থিক সমস্যা, ওপৰৰ তিনিওটা। তলৰ কোনটো বয়সন্ধি কালৰ এটা সমস্যা? বয়সন্ধি কালৰ এটা সমস্যা হৈছে আৱেগিক সমস্যা। এইটো আপোনালোকে পাইছে নিশ্চয়, ক নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন, শিক্ষা মনোবিজ্ঞান মনোবিজ্ঞানৰ এক গৌণ শাখা, সাধাৰণ শাখা, মুখ্য শাখা, প্ৰায়োগিক শাখা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিক্ষা মনোবিজ্ঞান মনোবিজ্ঞানৰ এক প্ৰায়োগিক শাখা। ঘ নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন, শিক্ষা মনোবিজ্ঞানৰ পৰিধিয়ে শিক্ষাৰ্থী আৰু শিক্ষণীয় পৰিৱেশৰ লগতে তলৰ কোনটোক সামৰি লৈছে? শিক্ষা মনোবিজ্ঞানৰ পৰিধিয়ে শিক্ষাৰ্থী আৰু শিক্ষণীয় পৰিৱেশৰ লগত তলৰ কোনটোক সামৰি লৈছে? সমাজ, পাঠ্যক্ৰম, শিক্ষক, বিদ্যালয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিক্ষা মনোবিজ্ঞানৰ পৰিধিয়ে শিক্ষাৰ্থী আৰু শিক্ষণীয় পৰিৱেশৰ লগত শিক্ষকক সামৰি লৈছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ খ নম্বৰ। পৰৱৰ্তী প্ৰশ্ন, ৰেমণ্ডৰ বিভাজন অনুসৰি মানৱ জীৱনৰ বিকাশৰ বিভিন্ন স্তৰৰ ভিতৰত তলৰ স্তৰ পৰে প্ৰাপ্তবয়স্ক কাল, মস্তিষ্কৰ স্তৰ, আগতীয়া বাল্যকাল, মুক্ত বায়ৱ স্তৰ। বন্ধু বান্ধৱীসকল, মনোবিজ্ঞানী ৰেমণ্ডৰ বিভাজন আছিল জন্মৰ পৰা 3 বছৰ কেঁচুৱা কাল, 3 পৰা 7 বছৰ আগতীয়া বাল্যকাল, 7 পৰা 11 বছৰ বয়সলৈ শেহতীয়া বাল্যকাল, 11 পৰা 14 বছৰ বয়সলৈ আছিল ল'ৰাকাল, আৰু 14 বছৰৰ পৰা ওপৰত আছিল কৈশোৰ কাল। গতিকে ইয়াত ৰেমণ্ডৰ বিভাজনত আমি আগতীয়া বাল্যকালটো পালোঁ। গতিকে শুদ্ধ উত্তৰ হৈছে খ নম্বৰ আগতীয়া বাল্যকাল। নেক্সট প্ৰশ্ন, শিক্ষা মনোবিজ্ঞানক অন্য ধৰণে কোৱা হয় শিক্ষকৰ মনোবিজ্ঞান বুলি, শিক্ষণৰ মনোবিজ্ঞান বুলি, শিক্ষাৰ্থীৰ মনোবিজ্ঞান বুলি, ওপৰৰ
তিনোটা শিক্ষা মনোবিজ্ঞানক অন্য ধৰণে কোৱা হয় শিক্ষণৰ মনোবিজ্ঞান বুলি গ নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ শিক্ষা মনোবিজ্ঞান শিক্ষাৰ্থী শিকন প্ৰক্ৰিয়া আৰু শিকন পৰিস্থিতিৰ লগত জড়িত বুলি কোনে কৈছিল শিক্ষা মনোবিজ্ঞান শিক্ষাৰ্থী শিকন প্ৰক্ৰিয়া আৰু শিকন পৰিস্থিতিৰ লগত জড়িত বুলি কৈছিল ক নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ লিণ্ডগ্ৰেনে নেক্সট প্ৰশ্ন তলৰ কোনজন মনোবিজ্ঞানী ব্যক্তিত্বৰ শ্ৰেণীকৰণ তত্ত্বৰ লগত সম্পৰ্কযুক্ত নহয় ক নম্বৰ ফ্ৰয়ড খ নম্বৰ কাৰ্ল ইউং শ্বেলডন ক্ৰেটচাৰ বন্ধুসকল অলপ চিন্তা কৰক কথাটো ব্যক্তিত্বৰ শ্ৰেণীকৰণ তত্ত্ব আগবঢ়াইছিল কাৰ্ল ইউং শ্বেলডন আৰু ক্ৰেটচাৰে কাৰ্ল ইউঙৰ আছিল ব্যক্তিত্বৰ অন্তৰ্মুখী বহিৰ্মুখী আৰু উভয়মুখী শ্বেলডনৰ আছিল গলৰ মস্তিষ্ক তত্ত্ব উদৰ প্ৰদান কায় প্ৰদান ক্ৰেটচাৰৰ আছিল গোলাকায় বিক্ৰেতাকায় গতিকে ফ্ৰয়ডে কোনো ধৰণৰ ব্যক্তিত্বৰ শ্ৰেণী তত্ত্ব আৱিষ্কাৰ কৰা নাছিল শুদ্ধ উত্তৰ হৈছে ক নম্বৰ ফ্ৰয়ড পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো ব্যক্তিত্ব গঠনৰ এক প্ৰধান প্ৰক্ৰিয়া একক জীৱন দৰ্শন বিভেদীকৰণ শিক্ষণ পৰিপক্কতা তলৰ কোনটো ব্যক্তিত্ব গঠনৰ এক প্ৰধান প্ৰক্ৰিয়া ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ নম্বৰ বিভেদীকৰণ পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো উপাদান ব্যক্তিত্বৰ পৰিৱেশীয় উপাদান নহয় সমাজ বিদ্যালয় গৃহ বুদ্ধি পৰিৱেশীয় উপাদান হয় সমাজ বিদ্যালয় গৃহ এই তিনিটাই পৰিৱেশীয় উপাদান হয় বুদ্ধি ব্যক্তিত্বৰ পৰিৱেশীয় উপাদান নহয় পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো শ্বেলডনৰ ব্যক্তিত্বৰ শ্ৰেণী বিভাগৰ অন্তৰ্ভুক্ত নহয় মস্তিষ্ক প্ৰধান উদৰ প্ৰধান কায় প্ৰধান বুদ্ধি প্ৰধান আপোনালোকে ইতিমধ্যে মই কৈছোই শ্বেলডনৰ ব্যক্তিত্বৰ শ্ৰেণী বিভাগ হৈছে মস্তিষ্ক প্ৰধান উদৰ প্ৰধান আৰু কায় প্ৰধান গতিকে খ নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ শিশুৰ ব্যক্তিত্বৰ বিকাশত সৰ্বপ্ৰথম আৰু সৰ্বপ্ৰধান প্ৰভাৱ পেলায় তেওঁৰ চৌপাশৰ সমাজখনে বিদ্যালয়ে আপোন ঘৰখনে ওচৰ চুবুৰীয়াই শিশুৰ ব্যক্তিত্বৰ বিকাশত সৰ্বপ্ৰথম আৰু সৰ্বপ্ৰধান প্ৰভাৱ পেলায় নিজৰ ঘৰখনে ব্যক্তিহত্যা বিভিন্ন উপাদানৰ কেৱল মাত্ৰ যোগফল নহয় ইয়াৰ এক সমন্বয়হে এই উক্তিটো কাৰ আছিল ব্যক্তিহত্যা বিভিন্ন উপাদানৰ কেৱল মাত্ৰ যোগফল নহয় ইয়াৰ এক সমন্বয়হে উক্তিটো আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ নম্বৰ মান ব্যক্তিত্বৰ বিকাশত তলৰ কোনটো দিশৰ প্ৰভাৱ অধিক স্পষ্ট ব্যক্তিত্বৰ বিকাশত তলৰ কোনটোৰ প্ৰভাৱ অধিক স্পষ্ট সামাজিক বৌদ্ধিক অবৌদ্ধিক দৈহিক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্যক্তিত্বৰ বিকাশত তলৰ কোনটো দিশৰ প্ৰভাৱ অধিক স্পষ্ট এটো হৈছে অবৌদ্ধিক ব্যক্তিত্ব হল এজন ব্যক্তিৰ আচৰণৰ সামগ্ৰিক প্ৰকৃতি এই উক্তিটো হল বৰিঙৰ কাৰ্ল ইউঙৰ উডৱৰ্থৰ ৰুছৰ ব্যক্তিত্ব হল এজন ব্যক্তিৰ আচৰণৰ সামগ্ৰিক প্ৰকৃতি কথাষাৰ কৈছিল খ নম্বৰ উডৱৰ্থ পৰৱৰ্তী প্ৰশ্ন ব্যক্তিত্বৰ কোনটো তত্ত্বই প্ৰথম প্ৰসিদ্ধি লাভ কৰিছিল ব্যক্তিত্বৰ কোনটো তত্ত্বই প্ৰথম প্ৰসিদ্ধি লাভ কৰিছিল বা ব্যক্তিত্বৰ কোনটো তত্ত্বই প্ৰথমে শ্বেলডনে আৱিষ্কাৰ কৰিছিল হেতু হৈছে শ্বেলডনৰ তত্ত্ব ফ্ৰয়ডৰ মনোবিশ্লেষণ তত্ত্ব গলৰ মস্তিষ্ক তত্ত্ব কাৰ্ল ইউঙৰ তত্ত্ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে ব্যক্তিত্বৰ প্ৰথম প্ৰসিদ্ধি লাভ কৰা তত্ত্বটো হৈছে গলৰ মস্তিষ্ক তত্ত্ব ইয়াৰ আৱিষ্কাৰক আছিল শ্বেলডন নেক্সট প্ৰশ্ন সাইকোলজিক্যাল টাইপস গ্ৰন্থৰ লেখক কোন সাইকোলজিক্যাল টাইপস গ্ৰন্থৰ লেখক ৰুছো ফ্ৰয়ড কাৰ্ল ইউং আলপৰ্ট ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ নম্বৰ কাৰ্ল ইউং পাৰ্চনা মানে হল ভাউৰীয়াৰ মুখা এটো আপোনালোকে জানে ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক নম্বৰ মুখা পৰৱৰ্তী প্ৰশ্ন যিবিলাক বিশেষ লক্ষণেৰে মানুহ এজন ভূষিত সেই বিশেষ লক্ষণৰ সমষ্টিক ব্যক্তিত্ব বোলা হয় কথাষাৰ কৈছিল নিউমিয়াৰ আলপৰ্টে বৰিঙে কাৰ্ল ইউঙে যিবিলাক বিশেষ লক্ষণেৰে মানুহ এজন ভূষিত সেই বিশেষ লক্ষণৰ সমষ্টিক ব্যক্তিত্ব বোলা হয় কথাষাৰ কৈছিল ক নম্বৰ নিউমিয়াৰ পিছতো প্ৰশ্ন চাওক ব্যক্তিত্ব হৈছে এক মনোবৈজ্ঞানিক ধাৰণা এক অবাস্তৱ ধাৰণা এক শিশুকেন্দ্ৰিক ধাৰণা এক বিমূৰ্ত ধাৰণা ব্যক্তিত্ব হৈছে
ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ নম্বৰ ব্যক্তিত্ব এক বিমূৰ্ত ধাৰণা। কাৰ্ল উইঙে ব্যক্তিত্বক ভাগ কৰিছিল এটা ভাগত, দুটা ভাগত, তিনিটা ভাগত, চাৰিটা ভাগত। কাৰ্ল উইঙৰ ব্যক্তিত্বৰ ভাগ আছিল বহিৰ্মুখী, অন্তৰ্মুখী আৰু উভয়মুখী। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ নম্বৰ তিনিটা ভাগত। ব্যক্তিত্ব শব্দটোৱে নেক্সট প্ৰশ্ন, ব্যক্তিত্ব শব্দটোৱে এজন ব্যক্তিৰ ব্যক্তিত্বৰ সম্পূৰ্ণ সত্তাক বুজায়, নিৰ্বাচিত সত্তাক বুজায়, অসামাজিক সত্তাক বুজায়, অসম্পূৰ্ণ সত্তাক বুজায়। ব্যক্তিত্ব শব্দটোৱে এজন ব্যক্তিৰ সম্পূৰ্ণ সত্তাক বুজায়। ইয়াৰ শুদ্ধ উত্তৰ ক নম্বৰ। ব্যক্তিত্বৰ মনোবিশ্লেষণ তত্ত্বৰ সাইকোএনালিটিকেল থিয়ৰী হ'ল কেটেলৰ, ফ্ৰয়ডৰ, বৰিঙৰ, উডৱৰ্থৰ। ব্যক্তিত্বৰ মনোবিশ্লেষণ তত্ত্বৰ সাইকোএনালিটিকেল থিয়ৰী হৈছে ফ্ৰয়ডৰ। পৰৱৰ্তী প্ৰশ্ন, সদ্যজাত শিশুৰ ব্যক্তিত্ব থাকে, সাধাৰণভাৱে থাকে, অধিক থাকে, একেবাৰে নাথাকে, উচ্চ পৰ্যায়ৰ থাকে। সদ্যজাত শিশুক কোৱা হয় জন্মৰ পৰা নাৰী বিচ্ছিন্ন নোহোৱালৈকে এটা শিশুক কোৱা হয় সদ্যজাত। সেই সদ্যজাত শিশুৰ ব্যক্তিত্ব একেবাৰে নাথাকে। গ নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ। ব্যক্তিত্ব হৈছে পৰিৱৰ্তনশীল, পৰিস্থিতি নিৰ্ভৰশীল, অপৰিৱৰ্তনীয়, চিৰস্থায়ী। ব্যক্তিত্ব হৈছে পৰিৱৰ্তনশীল, পৰিস্থিতি নিৰ্ভৰশীল, অপৰিৱৰ্তনীয়, চিৰস্থায়ী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক নম্বৰ ব্যক্তিত্ব পৰিৱৰ্তনশীল। পিছৰটো প্ৰশ্ন, ব্যক্তিত্ব হৈছে এগৰাকী ব্যক্তিৰ কিছু নিৰ্বাচিত স্বভাৱ, সুপ্ত গুণ, মানসিক আচৰণৰ সমষ্টি, গুণাগুণসমূহৰ সমষ্টি। ব্যক্তিত্ব হৈছে এগৰাকী ব্যক্তিৰ গুণাগুণসমূহৰ সমষ্টি। গতিকে ঘ নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ। পিছৰটো প্ৰশ্ন, ব্যক্তিত্ব শব্দটোৰ পৰিৱৰ্তে বৰ্তমান মনোবিজ্ঞানত ব্যৱহাৰ হোৱা শব্দটো হৈছে প্ৰবৃত্তি, চৰিত্ৰ, ব্যক্তিসত্তা, অৱয়ব। অলপ চিন্তা কৰক। ব্যক্তিত্ব শব্দটোৰ পৰিৱৰ্তে বৰ্তমান মনোবিজ্ঞানত ব্যৱহাৰ হোৱা শব্দটো হৈছে খ নম্বৰ ব্যক্তিসত্তা। পিছৰটো প্ৰশ্ন, ব্যক্তিত্বৰ পৰিপূৰ্ণ সংজ্ঞা হিচাপে তলৰ কোনজন মনোবিজ্ঞানীৰ সংজ্ঞাক বিবেচনা কৰিব পাৰি? প্ৰশ্নটো আপোনালোকে অলপ চিন্তা কৰক। ব্যক্তিত্বৰ পৰিপূৰ্ণ সংজ্ঞা হিচাপে ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্কিনাৰৰ সংজ্ঞাক পৰিপূৰ্ণ সংজ্ঞা হিচাপে বিবেচনা কৰিব পাৰি। পিছৰটো প্ৰশ্ন, ব্যক্তিত্ব হ'ল ব্যক্তিৰ পৰিৱেশৰ লগত বিশেষ ধৰণৰ সংগতিপূৰ্ণ উপযোজন। এই উক্তিটো আছিল বৰিঙৰ, কাৰ্ল ইঙৰ, ৰুছৰ, ৰবাৰ্ট ব্ৰাউনৰ। ব্যক্তিত্ব হ'ল পৰিৱেশৰ লগত বিশেষ ধৰণৰ সংগতিপূৰ্ণ উপযোজন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ বৰিং। কেটেলে, পৰৱৰ্তী প্ৰশ্ন, কেটেলে কিমানটা ব্যক্তিত্বৰ সংৰক্ষণৰ কথা উল্লেখ কৰিছে? কেটেলে 5টা, 12টা, 16টা, 21টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেটেলে ব্যক্তিত্বৰ সংৰক্ষণৰ কথা উল্লেখ কৰিছে 16টা। পৰৱৰ্তী প্ৰশ্ন, শিশুৰ ব্যক্তিত্বৰ বিকাশত অৰিহণা যোগোৱা উপাদানৰ ভিতৰত তলৰ কোনটো অন্তৰ্ভুক্ত নহয়? শিশুৰ ব্যক্তিত্বৰ বিকাশত অৰিহণা যোগোৱা উপাদানৰ ভিতৰত তলৰ কোনটো অন্তৰ্ভুক্ত নহয়? প্ৰশ্নটো চিন্তা কৰক। উৰাজাহাজ, পৰিয়াল, সমাজ, বিদ্যালয়। শিশুৰ ব্যক্তিত্বৰ বিকাশত অৰিহণা যোগায় পৰিয়ালে, সমাজে, বিদ্যালয়ে। গতিকে উৰাজাহাজ ইয়াৰ শুদ্ধ উত্তৰ। উৰাজাহাজে ব্যক্তিত্বৰ বিকাশত অৰিহণা নযোগায়। আজিৰ অন্তিমটো প্ৰশ্ন, ব্যক্তিত্বৰ মানৱীয়তাবাদী তত্ত্ব আগবঢ়াইছিল কাৰ্ল ৰজাৰ, ফ্ৰয়ড, উডৱৰ্থ আৰু বৰিং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মানৱীয়তাবাদী তত্ত্বটো আগবঢ়াইছিলে কাৰ্ল ৰজাৰে। বন্ধুসকল, আজিলৈ এইখিনিয়ে। আকৌ লগ পাম পৰৱৰ্তী এটা নতুন ভিডিঅ' লৈ। ধন্যবাদ।